সো গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ প্ৰায় এমাহমানৰ পিছত ভিডিঅ' এটা বনাই আছোঁ আৰু অলপ দিন মানে ভিডিঅ' বনাব পৰা নাছিলোঁ অলপ কামৰ কাৰণে চ' আজি আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু তো এতিয়া গৈ আছোঁ লংকা মানে চাৰ্কল অফিচত গৈছোঁ অলপমান কাম আছে বাকী আপোনালোকে ব্লগটো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব যি পাৰোঁ গোটেইখিনি আপোনালোকক দেখাই যাম তো গাইজ এতিয়া ব'লক জল্দি যাম আৰু বতৰটো ইমান ভাল নহয় মানে বৰষুণ আহিব ন গাইজ লংকা পাম আৰু লংকা যোৱাৰ মেইন কাৰণটো হ'ল চাৰ্কল অফিচত গৈ আছোঁ মানে মাটিৰ অলপ কাম আছে আমাৰ আগতে মাটি যিখিনি কিনিছিলে ন তো সেইখিনি মানে যাৰ নামত আছে তেওঁলোকৰ পৰা আমাৰ নামলৈ ট্ৰান্সফাৰ কৰিব লাগে চ' এইখিনি কাম কৰি থকা পৰিছে আৰু বহুত দিন হৈ গ'ল মানে কামখিনি হোৱা নাই মানে তো এতিয়া লাষ্ট পৰ্যায় মানে এতিয়া হ'ব আৰু এসপ্তাহ দুসপ্তাহমানৰ ভিতৰতে ধুনীয়াকৈ হৈ যাব চ' তাতে গৈ আছোঁ চাৰ্কল অফিচত সেইটো কাৰণে তো গৈছে প্ৰায় একমাহমানৰ পিছত যিহেতু ভিডিঅ' দি আছোঁ চ' চেনেলটো বহুত বেছি ডাউন হৈ গৈছে আৰু ভিউজ নাহিব গম পাইছোঁ তো যিসকলে ভিডিঅ'টো চাইছে প্লিজ লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকে কেনেকুৱা টাইপৰ কণ্টেণ্ট লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এনেকুৱা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম একমাহ যিহেতু হৈ গ'ল কোনো আইডিয়া নাই মানে কি ভিডিঅ' বনাওঁ চ' আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যেনেকুৱা কণ্টেণ্ট লাগে সেনেকুৱা টাইপৰ কণ্টেণ্ট দিবলৈ আপোনালোকক চেষ্টা কৰিম তো এতিয়া বলক গৈ থাকোঁ গাইছ এইফালে দেখা পাইছে আমাৰ লংকা বজাৰৰ অৱস্থা গোটেই গেলি আছে বৰষুণ পৰি পেলাই গাইছা আহি পাই গ'লোঁ চাৰ্কল অফিচ তো এতিয়া মানুহজনক লগ কৰি লৈ লওঁ গাইছা মানুহজনক লগ কৰি হৈ গ'ল কামখিনি গোটেইখিনি হৈ গ'ল পূজাৰ আগতে আমাৰ নামত ট্ৰান্সফাৰ হৈ যাব বুলি কৈছে আৰু এইফালে পূৰা বৰষুণ মানে আপোনাৰ বৰষুণটো ভালকৈ নপৰে পূৰা অলপকৈ পৰি থাকে আৰু পূৰা গেলাই দিছে মানে আৰু লংকা বজাৰটো অলপমান মানে বৰষুণ পৰিলে গেলি যায় মানে মই কৈছোঁ নহয় কি ক'ম মানে আৰু ফ্লাইঅভাৰখন প্ৰায় 5 বছৰমান হৈ গ'ল এতিয়ালৈকে কমপ্লিট হোৱাই নাই আৰু গাইছ এইফালে দেখা পাইছে পূৰা বৰষুণ পৰি আছে আৰু পূৰা গেলা আৰু কি ক'ম মানে আৰু কৈছে এইফালে আহিলোঁ দোকানত জেৰক্স পেপাৰ এটা লৈ লওঁ গাইছা কালাৰ তাৰপিছত কিবাকিবি লোৱা হৈ গ'ল তো এতিয়া যাওঁ ব'লক ঘৰত গাইছা ঘৰলৈ যাম বুলি ওলালোঁ বাট এইফালে দেখা পাইছে ন পূৰা বৰষুণ দি দিলে মানে কি কৰিছা তুমি ভাত বনাইছা গাইছা আহি পাই গ'লোঁ লংকাপে আজি কি বনাবা পথাৰত পোৱা মাছ আছে নে নাই হে সেয়া বনাইগা বনালা নেকি পৰীক্ষা কেনেকুৱা হৈছে ভাল আয়ুষ কি কৰিছ কি কৰিছ গেম কি গেম কয় দে দুদু বুলি ক লুডু দুদু কৈছে কি খেলিছ লুডু বুলি ক দুদু কি কৰে গাইছ আমি ৰিলছ বনাম বুলি তুমি ওলাই আছা বৰষুণটো কেনেকৈ পৰি আছে তাৰপিছতে লুডু খেলি আছে আৰু গাইছ এফালে পূৰা বৰষুণে দেখা পাই আছে ৰিলছ বনাম বুলি মানে ভাবিছিলোঁ কিন্তু বৰষুণ পৰি আছে তো যিসকলে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই দুমুনি নাট বুলি চাবা ডেছক্ৰিপশ্যনতে লিংক পাই যাব গৈ ফ'ল' কৰি লৈ যাব তো বৰষুণটো কমিলে বনাম আৰু এইফালে ধুনীয়াকৈ ইটা আনি থৈ দিছোঁ যিহেতু ঘৰ আমাৰ আধা লিঙিয়া আছে ন তো এইখিনি বনাব লাগিব আৰু 4টা ৰুম বনাব আছে চ' ভাবিছোঁ এইবাৰ কমপ্লিট কৰোঁ আৰু 2 মাহমানৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু কি হয় এতিয়া বাৰিষাৰ ছিজন ন চব ঘৰ বনালে মানে অলপ প্ৰব্লেম হৈ যায় মানে ভালকৈ কাম কৰিব পৰা নাযাব বৰষুণ আহি যায় ন চ' আৰু 2 মাহমানৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম আৰু এইবোৰ চব ঠিক কৰিব লাগিব নহ'লে চব ভাঙা চিঙা হৈ আছে মানে এইকেইডাল কিয় ৰখা যায় এইকেইডাল হা নাজানা তুমি কিয় এইবিলাক কিয় আইচ কৰি কিয় ৰখাইছো এইকেইডাল কিয় ৰখাইছা আইচ কৰি কিয় ৰখাইছো কোৱাচোন এইকেইডাল বা কি কৰিবলে তই স্কুল গৈছিল নে নাই স্কুল যোৱা নাই পৰীক্ষা কেনেকুৱা হ'ল মোৰ নামটো কি আৰু এইফালৰ নামটো কি এইফালৰ নামটো কি অঁ দুদুমণি নাথ গাইছা এতিয়া যাওঁ বজাৰত মানে আলহী আহিব মাংস চাক অকণমান কবে চুৰ কৰি আহিলি তই গাবি চাবি হে কান্দি আহিছ তই কিয় ছোৱালী জোবা নাই গিলিয়ে নাই ফটিকে কি বাইক ল'বি এই কি কয় NS400 ঢুকি পাবি নহয় মই এনেকৈ তলৰ পৰা দিলে তোক ওখ লাগিব এনে চাপ লাগিব আৰু এতিয়া লাগিছে তোক ওখ NS400 পূজাত ল'বি ক'ত চাপ তুমি ওচৰলৈ জানো কিমান ওখ তোমাকে ওখ তো গাইছ এতিয়া যাওঁ বজাৰত গৈছা আহি পালোঁ বজাৰ বাকী কিয় হেৰি কৰিবলৈ বহিছোঁ গাভিনী বহিছ নেকি তই
গাইছে এইফালে মাংস চাংস কিবা কিবি লৈ কৰি ল'লোঁ তো এতিয়া ব'লক ঘৰত যাওঁ গাইছে এইফালে চেপা পাতা পৰিছিলে আৰু এইফালে চাওক মাছ গৰৈ কাৱৈ দেখা পাইছে পুৰা লাগিছে আৰু তই এইয়া মাছ এইয়া গাইছে কালি যি বৰষুণ আছিল সেইটো কাৰণে ৰিলচ চিলচ বনাব নোৱাৰিছিলোঁ তো আজি একদম বতৰটো অকণ ভাল হৈ আছে এতিয়া আমি ৰিলচ বনাম ৰিলচ আহিছোঁ আমি এতিয়া কি বনাম কোৱা কি বনাম আমি যাম ৰিলিজ গাইছে আজিৰ পৰা যিহেতু পূজা ষ্টাৰ্ট হৈ গ'ল চ' এতিয়া গৈছোঁ পূজা চাবলৈ বাকী সকলোকে দুৰ্গোৎসৱৰ বহুত শুভকামনা জনাইছোঁ সকলো যাতে ভালে কুশলে থাকে দিনবোৰ ভালে কুশলে পাৰ হয় এয়াই প্ৰাৰ্থনা আৰু তো এতিয়া যাওঁ আমি পূজা চাবলৈ সেৱা কৰিলি নে নাই আহিছ নাই সেৱা কৰিলি নে নাই কৰিলি কলো দিছে বা কি কৰিবি আহিছ মাটি কাটিবি গাইজ চিতাই গৈ আছোঁ পূজা চাবলৈ আজি যিহেতু লাষ্ট ডে হয় মানে কালিলৈ বিসৰ্জন দিব ন চ' যাওঁ পূজা চাওঁগৈ বাকী আপোনালোকেও দেখাম আমাৰ ঘৰৰ ওচৰতে তিলা বজাৰত গৈ আছোঁ বাকী ইয়াতে ন বম মানুহ হয় তো গোটেইখিনি আপোনালোক দেখাম সঠিক তুমি এটা কি লৈ আছা পিষ্টল নাহি চাহি আছে নাই কি আছে বোৱাৰী গাইছা পূজা চাই কৰি আহি ভণ্টি এজনীৰ বাৰ্থডে আছিল ইয়ালৈ আহিলোঁ চ' ব্লগটো ইমানতে এণ্ড কৰি দিছোঁ যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাকী বহুত দিনৰ পিছত ভিডিঅ' দিলোঁ চ' ইমান ভিউজ নাহিব জানো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ' কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বাই বাই